পথাৰত ৰ'দত জলফাই টেঙা কাটি খোৱা আৰু দেহা মানুহতে এইদৰে ঘৰত হাঁতি খেলা, পথাৰৰ এই সৰু সৰু আলিটোৱেদি খোজ কঢ়া আমাৰ এটা গাঁৱলীয়া সহজ সৰল পৰিৱেশ আপোনালোকৰ আগত দেখুৱালোঁ দেই। এতিয়া মই পথাৰত ধান কাটিবলৈ গৈ আছোঁ। বহুত ৰ'দ দিছে দেখিছেনে, আৰু সেইবাবে আমি জলফাই লৈ আহিছিলোঁ। সকলোৱে কাটি একেলগে ধুনীয়াকৈ বহি খালোঁ দেই। চাহ বুলিবলৈ নায়েই পথাৰত, সেইবাবে আলিটোতে বহি ধুনীয়াকৈ জলফাই টেঙাখিনি খাই ল'লোঁ। আৰু এতিয়া দেখিছেনে, পথাৰতে থকা আলি এটা এইদৰে কাটি ল'লোঁ, চৌকা বনাই ধুনীয়াকৈ তাতে চাহ বনাই। চচটো আকৌ দেখি আপোনালোকে নাহাঁহিব দেই, এইটো পথাৰত চাহ বনোৱা চচ, সেইবাবে ইমান ভালো নহয় ইমান বেয়াও নহয়, মানে খাব পৰা। আৰু ইয়াতে ধুনীয়াকৈ বিস্কুটৰ সৈতে চাহকণ খাই ল'লোঁ। চাহ আমি পথাৰত গিলাচতে খাওঁ দেই। আৰু এতিয়া দেখিছেনে, বহুত সময়ৰ পিছত ভাত খাব হ'লেই। সময়বোৰ এনেকৈ গৈ আছে, তাৰে অকণ সময় ধৰি ৰাখিলোঁ আপোনালোকৰ বাবে। আৰু এয়া দেখিছেনে, ভাত খাই ল'লোঁ। এইজনী আকৌ আমাৰ নবৌ হয়। এয়া আমি ধুনীয়াকৈ আটাইকেইজনীয়ে ভাত খালোঁ। ঘৰ আহি পালোঁ, দেহা মানুহতে খেলি আছে দেখিছেনে। তেহেঁতক খেলি থকা দেখি মনটো ভৰি পৰিলে। যিহেতু দিনটো নাথাকোঁ, সিহঁতক এইদৰে খেলি থকা দেখি ভাল লাগিলে মনটো। আজিলৈ আহিছোঁ দেই।